তুমি এনেকে দেউতাক ঠেলি ঠেলি দোকানলৈ লৈ আনা কিহত পঢ়ি আছা তুমি 5ত পঢ়ি আছা এখন তোমালোকৰ দোকান নেকি হয় দোকানত কি আছে কি তামোল আছে আৰু চিখ আছে হেয়াই আছে নেকি হয় একোৱে নাই দেখোন আৰু নেমু আছে নেমু কোনা এই দুটা তুমি দেখাই দিয়াচোন নেমুকেইটা এই নেমুকেইটা আছে অকল এখন দোকানতে দেউতা তুমি বহি থাকা আৰু স্কুললৈ মানে তুমি যেতিয়া আহা দেউতাক থৈ যোৱা হয় নাই আকৌ যেতিয়া স্কুল ছুটি হয় আকৌ লৈ যোৱা হয় লৈ যাওঁ এনেকে দোকানখন পুৱাই দিয়ে সিহঁৰ ন ঠেলি ঠেলি তাৰপিছত ধৰি পেলাই এনেকে নমাই দিয়া চাগে ন এইখনত এনেকে ৰখাই দিয়া দেউতা দিনটো দোকানত ৰখি থাকে বা এই ল'ৰাটোৱে কিমান দেউতাকৰ বাবে কাম কৰি আছে দেউতাকৰ ভৰি দুখন বিকল হয় নাই আপোনাৰ আৰু ল'ৰাটো আপোনাৰ একদম শ্ৰৱণ কুমাৰ নিচিনা আপোনাক সহায় কৰি আছে ন দোকানখনলৈ নমাই দিয়াচোন দেউতা নমা হয় নেকি কেনেকে উঠে চাওঁ কিমান কষ্ট মানুহজনক বহাই এনেদৰে দোকানত এনেকে ধুনীয়াকে বহাই দিয়ে তাৰপিছত ল'ৰাটোৱে নিজৰ স্কুললৈ গুচি যায় দেউতাকে দিনটো বহি এই খালী দোকানখনতে বহি থাকে একো নাই একোৱেই নাই একদম টোটেল গোটেই দোকান খালী হৈ আছে আপুনি এখেতৰ পত্নী ন আপুনি কাণে ভালকে শুনা নাপায় এতিয়া শুনিছে ভালকে ন ইমান ভালকে শুনা নাপায় এই ল'ৰাটোৱে আপোনালোকৰ সকলো আৰু মানে এই মানে গোটেই চাই থাকিব লাগে ইয়ে চাব লাগিব বাপেকৰ মাকক ইয়ে চাব লাগিব পিছত আমাৰ চাবলৈ লগীয়া নাই না ল'ৰা এটাহে বাপেকেতো কৰিব একো নোৱাৰে ব্যৱহাৰ দোকানখনত বহাই থৈ যায় দেউতাক বহাই থাকে আৰু দোকানত বস্তু একোৱেই নাই দেখোন আপোনালোকৰ দোকানত একোৱে নাই আমাৰ মানুহজনে ক'পা আনিব বহাই আহে যাব কৰিব কোনো নোৱাৰে আৰু ময়ে যাব লাগিব চব ময়ে কৰিব লাগিব ল'ৰাটোৱে মেক্সিমাম কাম ই কৰে ন এইবোৰ খালী বটল আছে এইবোৰ চাগে পেট্ৰল বিকা নেকি কিন্তু এতিয়া বটল খালী হৈ আছে একোৱেই নাই দোকানখনত দুটা নেমু টেঙা লৈ আৰু দুপেকেট গুটকা লৈ পেলাই বহি আছে আৰু এইখন দোকানতে এটা ভৱিষ্যতৰ সপোন দেখিছে এই ল'ৰাজনৰ দেউতাকৰ ভৰি দুইটাই বিকল ল'ৰাটোৱে ঠেলি ঠেলি আনে আৰু মায়ে ভালকে নুশুনে হয় কাৰণে মাকেও কাণে নুশুনে কিমান কষ্টত জীৱন পাৰ কৰি আছে মই ভাবি আচৰিত লাগিছে যে কি সপোন দেখি কেনেদৰে আগুৱাই গৈছে একমাত্ৰ ভগৱানেহে জানে দোকানখনৰ দৃশ্যটো আকৌ এবাৰ মই দেখাই দিছো সন্মুখত এটা ক্লাছ 5ত পঢ়া ল'ৰা থিয় হৈ আছে আৰু বিকল ভৰি দুখন লৈ পিতৃ বহি আছে দোকানত একোৱেই নাই মই এইখনৰ আগতে চব্জি বিকিছিলে চাগে এতিয়া চব্জিও খালী হৈ আছে সকলো ফালৰ পৰা অসহায় হৈ আহিছে এই পৰিয়ালটো হয়তো দুটা নেমু টেঙা দুপেকেট গুটকা কেনেকে পৰিয়ালটো চলাই আছে এনেকে আৰু উপায় নাই কি কৰিব নোৱাৰো ভৰি দুখন যে আপোনাৰ জন্মগতভাৱে বিকল নে হয় জন্মগতভাৱে বিকল আৰু আপোনাৰ পত্নীয়ে আপোনাক সহায় কৰি থাকে কিন্তু তেওঁ কাণে নুশুনে ন নুশুনে আৰু আপোনাৰ মেইন মানে এই হাতৰ লাখুটি ল'ৰাটো হয় একদম চাগে যেতিয়াৰ পৰা জনা হৈছে তেতিয়াৰ পৰা আপোনাৰ লগত তেনেকে মোৰ লগত তেনেকে সহায় কৰি থাকে দোকানখন আজি কি বিকিলে আপুনি আজি কি গুটকা দুপেকেট বিকিলো নেমু টেঙা বিকিলো এইকেইটা ঘৰত লাগিছিলে নি নহয় কিনি আনি পেলাই বিকিছে মানে দিনটোত আপোনাৰ লাভ বুলি ক'বলৈ চাগে 10-15 টকা লাভ এটা হৈছে আৰু ন তোমাৰ নামটো কি মোৰ নাম মঞ্জিত দাস ন তুমি স্কুল সদায় গৈ থাকা নে সদায় গৈ থাকো ভালকে পঢ়ো তোমালোকৰ দোকানখনত চুৰ হৈছিলে নেকি হৈছিল এইখন দোকানত চুৰ কৰিছে কি চুৰ কৰি নিলে পানী বটল আৰু এবাৰ দগা পেলা থৈ দিয়া আছিলে দগা পেলা নিলে আৰু এটা পাম্প আছিলে পাম্পটো লৈ গ'ল হয় এজন কি কম আৰু সেইকেইজনে যদি মোৰ ভিডিঅ'টো পাইছে আপোনালোকৰ এবাৰ হ'লেও দুখ লাগিব এইজন মানুহ আৰু এই ল'ৰাটো মুখখনলৈ চাই আপোনালোকে এনেকুৱা নিকৃষ্ট কাম কৰিছে আচৰিত বাবা তোমাক মই এতিয়া কি কৰি দিব লাগে কোৱাচোন কি সহায় কৰি দিব লাগে কোৱাচোন যেনেতে পপাক অকণমান দোকানখনো বনাই দিয়াত সহায় কৰি দিয়ক দোকানখন ধুনীয়াকে বনাই দিব লাগিবনে একদম বহুত ধুনীয়াকে যাতে চুৰে চুৰ কৰিব নোৱাৰাকে বনাই দিম ন আৰু বস্তু ধুনীয়াকে ভৰাই দিব লাগিব এতিয়াতো এইডোখৰটো ৰাস্তাৰ কাষতহে তোমালোকে বহি আছে ইয়াততো এতিয়া কেনেকে বনাম তাকে মই চিন্তা কৰিব লাগিব মই কিন্তু পাপা আৰু তোমাৰ কাৰণে দোকানখন বনাই দিম ধুনীয়াকে একদম মনৰ পৰা ফূৰ্তি লাগিব লাগিব দেই অতি সোনকালে মই দোকানখন তোমালোকৰ বনাই আছো বস্তু ভৰাই আছো টেনচন নলবা তুমি দেউতাৰ বাবে কষ্ট কৰিছা তোমাৰ নিচিনা পুত্ৰ ইয়াৰ নিচিনা সন্তান পোৱাটো আপোনাৰ ভাগ্য লাগিব কিবা ভাল কৰ্মৰ ফলত এনেকুৱা দৰে এজন সন্তান পাইছে ক্লাছ 5ত পঢ়ি থকা ল'ৰাটোৱে দেউতাকৰ দায়িত্ব লৈছে ঘৰখনৰ দায়িত্ব লৈছে আৰু এই ল'ৰাটোৰ মানে ভৱিষ্যতৰ বাবে মই কি কৰিম আপোনালোকে প্ৰতিটো ষ্টেপত দেখি যাব এইখনেই হ'ল তেওঁৰ চাইকেলখন আৰু এইখন চাইকেলতে পিতাইকে ঠেলি ঠেলি আনি দোকানত বহাই থৈ যায় আৰু তাৰপিছত স্কুল যায়গৈ আৰু এইখন হ'ল কমপ্লিট দোকানখন এখন পথাৰৰ ওপৰত দোকানখন আছে আৰু এইটো চাং টাইপৰ হৈ আছে দোকানখন কেনেদৰে বনাম কি বনাম সকলোখিনি ভাবি চিন্তি আমি এই প্ৰজেক্টটো আৰম্ভ কৰিম আপুনি এখন কোচনত বহি থাকে ন হয় এখন কোচনতে আৰু এইটো পানী ফিল্টাৰ মানে হাতে ঢুকি পোৱাকে আপুনি পানীটো খাই থাকিব পাৰে হয় মই ডাইৰেক্ট খুলি খাই থাকিব আৰু আপোনাৰ পাচাব লাগিলে কি কৰে চব টেমাৰতে কাটিলে চাইডেদি পেচাব কৰি দিয়ে ন আপুনি পেলাই দিওঁ আচ্ছা
আৰু দিনটো এনেকে বহি থাকে এনেকে ৰাতিপুৱা 8টা বজাত আপোনাৰ এইকেইটা বস্তুত কাষ্টমাৰনো কি আহিব অপেক্ষা কৰি থাকে কাষ্টমাৰ হয় কাষ্টমাৰ কাৰণে অপেক্ষা কৰিম উপায়তো নাই আৰু এনেকে চলিব ৰাতিপুৱা 8টা বজাত আহক গধূলি 5টা বজাত যাব দোকানখন ধুনীয়াকে বনাইলে চলিব নে ইয়াত চলিব চলিব বস্তু যদি ভৰাই দিওঁ কাষ্টমাৰ আছে কাষ্টমাৰ হ'ব ধুনীয়া কাষ্টমাৰ ধুনীয়া আছে যদি চব ধুনীয়াকে বস্তু ভৰাই চলি যাব চলিব চলিব যদি আপোনাৰ বিশ্বাস আছে দোকান চলিব বুলি চলিব চলিব তেতিয়াহ'লে মই দোকানখন বনোৱা অতি সোনকালে আৰম্ভ কৰি আছো দেই আৰু এই পৰিয়ালটো ওচৰলৈ লৈ অনা মানুহজনে হ'ল তোমাৰ নামটো কি কৃষ্ণকান্ত দাস তুমি মানুহজনক কেনেকে লগ পালা মই এদিন বেটেৰী এখনত ৰাখিছিলো মই বেটেৰী চলোৱা মানুহ হয় মই বেটেৰী আজি একাউণ্টত ৰাখিলো হয় মানুহজনৰ পৰিস্থিতি গম পালো কাৰণ আপোনালোকৰ মই ভিডিঅ'বোৰ চাই থাকো হয় চাই থাকৰ কাৰণে আপোনালোকক মই মেছেজ কৰিছিলো আচ্ছা মেছেজত যদি আপুনি মোক সহায় কৰিছে আৰু মই আহি গলো সহায় কৰিছে বুলি কৈছো আৰু আপুনি সহায় কৰাৰ কাৰণে মই ধন্যবাদ জনাইছো নাই মোক ধন্যবাদ পিছত জনাব দোকানখন বনাবলৈ আছে নহয় কিন্তু এইজন ল'ৰাই আজি চব বৰষুণ দি আছে তেওঁ মই কৈছো গাড়ীত আহিবা তেওঁ নাই বাইক লৈ আহিছে নিজে বহুত দূৰৰ পৰা আহিছে বাইকে বৰষুণ তিতি গোটেইটো একদম জুলি জুপুৰি হৈ আছে গতিকে এইজন ল'ৰাকো ধন্যবাদ দিব এনেকুৱা এটা অসহায় পৰিয়াল মোক দেখাই দিয়াৰ বাবে বাবা মই তোমালোকৰ ওচৰলৈ আহিলো এই ল'ৰাটোৰ মুখখন দেখি আপোনালোকৰ কেনেকুৱা লাগিছে মই কিন্তু বহুত দুখ পাইছো ইয়াৰ বয়সৰ ল'ৰাই আজিৰ তাৰিখত একোৱে বুজি নাপায় দৌৰি ফুৰে খেলি ফুৰে কিন্তু এই বয়সৰ ল'ৰাই ক্লাছ 5ত পঢ়ি থকা এটা ল'ৰাই এজন অসহায় পিতৃৰ দায়িত্ব লৈছে শ্ৰৱণ কুমাৰৰ দৰে গতিকে এই ল'ৰাটোৰ বাবে অসমবাসীয়ে জনাব কেনেকুৱা ধৰণৰ প্ৰচেছ কৰিব লাগে দোকানখনটো বনাই দিমেই কেৱল দোকানখন বনাই দিলে নহ'ব তাৰ ভৱিষ্যতো সুৰক্ষিত কৰিব লাগিব সকলোখিনি কাম আছে আজি মই প্ৰথম ভিডিঅ'টো কৰিয়েই বহুত আৱেগিক হৈ পৰিছোঁ এই অসহায় অৱস্থাটো দেখি হাই আপোনাৰ মতে দোকানখন বনাইলে চলিবনে ধুনীয়াকৈ চলিব ন কিবা সপ্তাহত যদি সহায় কৰে মানুহজনক ধন্যবাদ মই কৰিম হয় আপুনি কেলে কান্দে মনত দুখ লাগে আৰু দুখ কেলে লাগে মানুহজন ভিতৰতে কষ্টটো মোৰ হয় তাৰপৰা ইয়াৰ পৰা আমাৰ মানুহটোক থৈ যোৱা আৰু ধৰ আমাৰ কষ্টটো মোৰ ডাঙৰ কষ্ট খালি আপোনালোকে যদি তাতে সহায় কৰে মানুহজনক মই তাতে ধন্যবাদ দিছো নিশ্চয় সহায় কৰিম টেনশ্যন ল'ব মিষ্টাৰ বিটো আহিলে যে টেনশ্যন নল'ব কেলে লোৱা নিশ্চয় সকলোকে যদি তাতে যদি সহায় কৰি দিয়ে তেতিয়া আপোনালোকক আৰু আশীৰ্বাদ নহয় আপুনি সদায় ভালে থাকক তাকে কামনা কৰিছে দেই গতিকে আহিলো মই দোকানখন কিছুদিনৰ পিছতে আহি আছো বনাবলৈ কিন্তু মোৰ এটা বেলেগ কেইটামান কাম আছে এইকেইটা কাম কৰি ল'ব লাগিব আজি হঠাতে আহি তেওঁলোকৰ অৱস্থাতে খুবেই দুখ লাগিলে মই নহালৈকে বুজিছেনে দাদা মই এটা পইচা দি থৈ গৈছোঁ আপুনি ইয়াত বস্তু ভৰাই ল'ব এইকেইটা পইচা যিকেইটা পইচা দিছোঁ এইকেইটা পইচা যথেষ্টখিনি বস্তু আহিব আপোনাৰ হাততে দিছোঁ এইটো লওক দেই আপুনি হাতটো ল'ব নোৱাৰে নেকি নোৱাৰে তেওঁলোকক মই কেইটামান পইচা দি গৈছোঁ বস্তু লৈ আনিব হা দোকানখন ভৰাই ল'ব আপুনি যে কান্দিছে অলপমান সোমাই থৈ গৈছোঁ মনটো ভাল লাগিছে নাই বস্তু সোমাই যাব যিকেইটা দিছোঁ ধুনীয়া বস্তু সোমাই যাব সেইকেইটা বিকক আপোনালোকে দোকানখন সজাই ৰাখক যাতে মই অহা দিনাখন সেইকেইটা বস্তু মই দেখিব লাগে কাৰণ এইটো পইচাই বস্তু কিনিব সেইখিনি বস্তু আকৌ বিকি পেলাই আকৌ কিনিব মই অহা দিনাখন যাতে ৰাইজে দেখিবলৈ পাই বস্তু কৰি আছে ঠিক আছে তেওঁলোকৰ এই অশ্ৰুৰ হৈ নয়ন মই অতি সোনকালে সুখী কৰি আছো এই হাঁহি সদায় জিলিকাই আছো তেওঁলোকক অলপমান হ'লেও মনটো আশ্বাস পাইছে আজি মই অহাৰ কাৰণে সেইকাৰণে এটা হাঁহি ওলাই আহিছে বাবাৰ মুখতো এটা হাঁহি এগৰাকীৰ মুখতো এটা হাঁহি এই হাঁহি আৰু বিৰিঙিব লাগিব অতি সোনকালে তেওঁলোকৰ মুখত গতিকে এইটো এটা পৰিৱেশ এখন দোকান দুটা নেমু টেঙা দুপেকেট গুটকা লৈ বহি থকা এজন মানুহ অসহায় মানুহ এটা সৰু ল'ৰা লগতে তেওঁ বিকল বুলিয়ে কৈছোঁ কাণে যেতিয়া নুশুনে পত্নী এইটো ৰাস্তা যথেষ্ট গাড়ী ঘোঁৰা আহি আছে এতিয়া ভিডিঅ' শ্বুটিং কৰোঁতে যথেষ্ট গাড়ী আহি আছে মোৰ বিশ্বাস আছে এইপিনে তিনিআলিও আছে এইপিনে তিনিআলি এটা আছে এইপিনে তিনিআলি এপিনেও মানুহ আছে যথেষ্টখিনি মানুহ আহিব তেওঁ চলিব বুলি কৈছে অতি সোনকালে আহি আছোঁ মোক কেইটামান প্ৰজেক্ট কৰি লওঁ আনক কথা দিয়া আছে সেইকেইটা কৰি পেলাই তেওঁক মই চলিব পৰাকৈ দোকানখনত বস্তু ভৰাবগৈ এটা পইচা দি থৈ গৈছে পইচাটো এটা দোকানৰ বস্তু ভৰক তাৰপিছত দোকানখন কেনেকৈ কি কৰোঁ ধুনীয়াকৈ আলোচনা কৰিম প্ৰজেক্ট কৰিম আপোনালোকক উপদেশ দিব বুলি আশা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি গৈছোঁ এটা ল'ৰা আৰু দুজন পিতৃ মাতৃ অসহায় পিতৃ মাতৃ হাঁহি বিৰিঙাবলৈ যাত্ৰা কৰি আছোঁ অতি সোনকালে ধন্যবাদ জয় অসম জয় জুবিন দা।